Hi everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আৰু আজি হৈছে এটা স্পেশাল দিন, মানে ভণ্টিৰ বিশেষকৈ দেই। ভণ্টি চাই আছে চাওকজনী। ভণ্টিৰ মানে আজি অন্নপ্ৰসন্ন আছে। তাৰ কাৰণে মই কালি ৰাতিয়ে মই ডেকোৰেশ্যন কৰিলোঁ। মানে কালি ৰাতিয়ে কৰি থৈ দিছোঁ আৰু নহ'লে ৰাতিপুৱা কৰিবলৈতো সময় নহ'ব। সেইটো কাৰণে মই ভাবিলোঁ আপোনালোককো মই ডেকোৰেশ্যন দেখাওঁ। মই কালি বেলুন ফুলোৱা এনেই অকণমান দেখাইছিলোঁ বাৰু, বেলুন ফুলোৱা আৰু কেনেকৈ লগাইছোঁ এনেই অকণমান থৈ দিছিলোঁ, কিন্তু আজি কমপ্লিট হৈ গ'ল। কিন্তু মই অকলে ফুলাই পিনি মোৰ অৱস্থা বেয়া হৈ গৈছে। তাই যদি তাই ডাঙৰ হৈ পিনি মাৰে, তাই কিন্তু মোৰ পৰা বহুত বেছি মাৰ খাব। তাই এতিয়া মোৰ ওচৰতে আছে। এইজনী চোৱাচোন, এইজনী তাই মানে আজি উৎপাতটো অকণ বেছিয়ে হৈছে। নাই আহা। আৰু এতিয়া আমি ডেকোৰেশ্যনটো চাওঁ কেনেকুৱা হৈছে, চাওকচোন আপোনালোকে। ডেকোৰেশ্যন একেবাৰে চিম্পল ডেকোৰেশ্যন দেই। মই ইমান ভাল ডেকোৰেশ্যন কৰিব নাজানো, কিন্তু ভণ্টিৰ কাৰণে বহুত চেষ্টা কৰিছোঁ। মই মোৰ নিজৰ বাৰ্থডেটো মানে ইমান ডেকোৰেশ্যন নকৰোঁৱেই। তাইৰ কাৰণে আজি একদম মানে ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছোঁ। মানে মোৰতো ধুনীয়া লাগিছে, আপোনালোকৰ বা কেনেকুৱা লাগিছে। মই সেইকাৰণে ধুনীয়া লাগিছে বুলি কৈছোঁ। মোৰ এইজনী কি কৈছে, আপোনালোকে বেলুনৰ ডেকোৰেশ্যনটো কেনেকুৱা পালে বাৰু প্লিজ মোক কমেণ্ট বক্সত জনাবচোন। তই পালি, তাই ইমান ঔষধ দিছে, মাথাটো এনেকৈ মাৰি দিছে মানে চাওকচোন একদম। মানুহে বেয়া বুলি ক'ব দে মানুহ। তো এতিয়া মই গা পা ধুই ৰেডি হ'লোঁ আৰু এতিয়া ভণ্টিক গা ধুৱাব লাগিব। মই হাৰিছোঁ, তাই মানে গা ধুৱাব লৈছে। এতিয়া ভণ্টিয়ে গা পা ধুলে, তাই ৰেডি হোৱা নাই বাৰু। এতিয়া মানে তাই ভাত খুৱাবলৈ কাঁহীখন সজাই আছে। মানে এইয়া এনাইজনী আৰু এইজনী আমাৰ ৰিঠি, তাই কাপোৰ পিন্ধাই নাই, পিন্ধিব লাগিব আৰু। হাই কৈ দিয়া, হাই কোৱা। হয় নাই আপুনি কওক, আপুনি কৈ দিয়ক, হাই কৈ দিয়ক। এইফালে মা আছে আৰু মোৰ ইমান আমনি লাগিছে। মই অকণমান ইনষ্টাত লাইভ আহিলোঁ, আকৌ আহিম আৰু অকণমান দেৰিকৈ। মানে আমাৰ অসমতে পোৱালি এটাও আহিছে, মই তাক দেখাই দিছোঁ কোনফালে দেখাওঁ। এইটো আমাৰ অসমত পোৱালি। আমাৰ অন্নপ্ৰাশনৰ নিয়ম এনেদৰেই কৰে।
ফ্ৰেণ্ড মানে কি আৰু আমাৰ ঘৰৰে হয় কিন্তু আমি স্কুলত একেলগতে পঢ়োঁ আৰু তাইৰ এইজনী শিকলি আয়ো আৰু আমাৰ বেলুনৰ অৱস্থাটো দেখাই দিছোঁ দেই কি কৰিলে মামা আৰু আমি যাওঁ খানা বনোৱাত যাওঁ তাত মানে মামাহঁতি আছে মামাহঁতৰ ওচৰৰ পৰা পাক চাম যাওঁচোন বলক আমি ভাত চাত খালোঁ আৰু খাই আছোঁ পোৱালি এইজনী ইয়াত এইখিনি আৰু আমি বাহিৰত যাওঁ আমাৰ বেলুনৰ অৱস্থা একদম বেয়া হৈ মোক ভাইটিহঁতক খেলাব দিছে মই খেলাই আছোঁ আৰু কি কৰিম আমনি লাগিছে ভাইটিহঁতৰ লগতে মই অকণমান খেলি আছোঁ চাই যাওক আৰু মই কেনেদৰে সিহঁতৰ লগত খেলোঁ মই আজিলৈ আহোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেন্তে মই আজিলৈ আহোঁ বাই বাই এইবিলাক ভণ্টিৰ লগত মৰা ফটো বৰমাহেঁতি বাহেঁতি থকা আৰু ভাবিলোঁ মই একেবাৰে শেষত লগাই